আসসালামু আলাইকুম নমস্কাৰ মই আব্দুল সত্তাৰ ডিটিএন ডেইলি টপ নিউজৰ সমূহ দৰ্শকবৃন্দক স্বাগতম জনাইছোঁ। 21 জুন 2020 ৰবিবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সকলোৱে ঘৰতে থাকি যোগাভ্যাস কৰাৰ এক আহ্বান জনাইছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে। তেখেতে লগত উল্লেখ কৰিছে নিয়মীয়া যোগাসনে মানুহৰ মানসিক অৱসাদ দূৰ কৰাৰ লগতে এক সুস্থ সবল জীৱন যাপন কৰাটো সহায় কৰে। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো যোগৰ ভূমিকা অপৰিসীম। এছত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে কি আহ্বান জনাইছে। নমস্কাৰ। কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত অহা 21 জুন তাৰিখে 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে যোগাভ্যাস কৰিব লাগিব। লক্ষ্য হ'ব আমি সকলোৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি লগতে এই যোগাভ্যাসক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ সংকল্পবদ্ধ হওঁ। যোগ দিৱস আমাৰ সকলোৰে মংগলৰ বাবে, বিশ্বৰ শান্তিৰ বাবে আৰু এই যোগ দিৱসৰ যোগেদি আজি বিশ্বৰ মানৱ সমাজ ঐক্যবদ্ধ হৈছে। মই আজি এই শুভক্ষণত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে লোৱা উদ্যোগৰ বাবেই আজি বিশ্বৰ মানৱ সমাজে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ নিমিত্তে সংকল্পবদ্ধ হৈছে। মই ভাবোঁ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বিশ্বৰ মানৱ সমাজৰ বাবে এইটো এটা উল্লেখযোগ্য বৰঙণি। গতিকে মই আশা ৰাখিছোঁ অসমৰ বুকুত প্ৰতিগৰাকী ব্যক্তিয়ে 21 জুন তাৰিখে নিজৰ ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি যোগাভ্যাস কৰিব আৰু নিজক নিৰোগী কৰি ৰাখিব, স্বাস্থ্যৱান কৰি ৰাখিব, সমাজখনকো শক্তি যোগান ধৰিব। ধন্যবাদ।